এতিয়াহে আৰম্ভ কৰিম যেতিয়া ঘোষকগৰাকী এবাৰ মঞ্চলৈ আহিব মই আমন্ত্ৰণ জনাইছোঁ তেখেতক এবাৰ লগ পাবলৈ মন গৈছে মই এবাৰ লগ পাব বিচাৰিম ঘোষকগৰাকীক বিশিষ্ট মাননীয় ঘোষক ডাঙৰীয়া আপুনি আহিলে আমি অনুষ্ঠান আৰম্ভ কৰিব পাৰোঁ এবাৰ মঞ্চত বিচাৰিছোঁ আয়োজকৰ তৰফৰ পৰা যদি পঠিয়াই দিয়ে তেখেতক এবাৰ ভাল পাম মই চিনাকি হ'ব মন গৈছে আপুনি কৰি আছে নেকি ঘোষণা ৰাইজে ইতিমধ্যে মোৰ নামৰ গীতটি গাবলৈ আৰম্ভও কৰিছে মই শুনিছোঁ থেংক ইউ ছ' মাছ এনেদৰে মৰম দিব ভাল লাগিব এয়া দাদা আমাৰ মাননীয় ঘোষক ডাঙৰীয়া তেখেতৰ কাৰণে এটা ৰাইজৰ পৰা ডাঙৰকৈ হাত চাপৰ বিচাৰিছোঁ পুনতে একো নাই বাৰু একো নাই মই আপোনাক মাত্ৰ এবাৰ লগ পাব বিচাৰিছিলোঁ কাৰণ বাৰম্বাৰ কৈ থকা হৈছে আপোনাক মোৰ নামটো আৰু যদি এখন মঞ্চত উঠাৰ আগতে নিজৰ নামটো ভুলকৈ শুনা যায় সেইটো চাগে আপোনাৰো ভাল নালাগিব নহয় জানো দাদা নাই মই অকণমান মনত বেয়া লাগিছে মই সেইকাৰণে আপোনাক এবাৰ মাত্ৰ দৰ্শন কৰিব মন আছিলে সেইকাৰণে আপোনাক বিচাৰিছোঁ মাজত অন্য মোৰ একো কথা নাই ৰাইজ তেখেতৰ কাৰণে এটা ডাঙৰ হাত চাপৰি আৰু মই যথেষ্ট সৰু হ'ম আপোনাতকৈ বয়সত মাত্ৰ মই এটা কথাই ক'ব বিচাৰিম দাদা যদি অসুবিধা হয় মনত ৰাখিবলৈ এখন কাগজত লিখি ল'লেই হ'ল বাছ চিম্পল কথা হয়নে বাৰু মই মঞ্চলৈ মাতি আনি এনেদৰেই জ্যেষ্ঠ ঘোষকজনক অপমান কৰিছিল কণ্ঠশিল্পী গীতাঞ্জলি দাসে লগতে তেওঁ চৰ্তও বান্ধি দিছিল যে ঘোষকজন আহিলেহে তেওঁ গীত পৰিৱেশন কৰিব আৰু এয়াই যেন ভুল হ'ল কণ্ঠশিল্পী গীতাঞ্জলি দাসৰ অৱশেষত ক্ষমা খুজিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাসে মঞ্চত ঘোষকে বাৰে বাৰে কণ্ঠশিল্পী গীতাঞ্জলি দাসৰ নাম ভুলকৈ লোৱাৰ বাবে মঞ্চতে ঘোষকজনক বেয়াকৈ অপমান কৰিছিল কণ্ঠশিল্পী গীতাঞ্জলি দাসে শেহতীয়াকৈ সামাজিক মাধ্যমত চৰ্চিত হৈ থকা গীতাঞ্জলি দাসে দিলে প্ৰতিক্ৰিয়া ঘোষকক অপমান কৰাৰ ফলত বহু সমালোচনাৰ প্ৰাপ্ত হৈছিল গীতাঞ্জলি দাস একাংশই তেওঁক ক্ষমা খোজাৰো দাবী কৰিছিল কথা অন্য একোৱে নাই তেওঁ বাৰে বাৰে মোৰ নামটো ভুলকৈ কৈ আছিলে আৰু মই যেতিয়া গ্ৰীণ ৰুমত আছিলোঁ মঞ্চত উঠাৰ আগে মই ইতিমধ্যে মোৰ কেইবাবাৰো কাণত পৰিছিলে মোৰ নামটো ভুলকৈ কোৱাটো একো ডাঙৰ কথা নহয় তেওঁ নাজানিবও পাৰে বা তেওঁৰ লগত সেইটো নাথাকিবও পাৰে সেইখিনি সময়ত কিন্তু এবাৰ দুবাৰ নহয় সেইটো প্ৰায় বাৰে বাৰেই হৈ আছিলে মানে কেইবাবাৰো যিহেতু হৈ আছিলে আমাৰ দলৰ ফালৰ পৰা কেইবাজনেও গৈ পেলাই তেওঁক মানে জনাই আছিলে কমিটি থ্ৰুৰে যে নামটো আচলতে বাৰে বাৰে ভুলকৈ কৈ থকা হৈছে আৰু সেইটো মই বুলি নহয় কেৱল সকলোকে যিকোনো ৰাজহুৱা স্থানত নিজৰ নামটোৰে যদি নামাতি বেলেগ এটা নামেৰে মতা হয় আৰু যিহেতুকে সেইটো অনুষ্ঠানত মই আমন্ত্ৰিত অতিথি আছিলোঁ মোৰ বেলেগ এটা নামেৰে পৰিচয় হৈ থাকোঁতে মোৰ অকণমান বেয়া লাগি আছিলে কথাটো তাৰপিছতে তেখেতক যেতিয়া বাৰে বাৰে কোৱাৰ পিছতো তেওঁ একেটাই ভুল কৰিছে মই শেষত অন্য নামেৰে মতাৰ পিছতো মই যাবলৈ বাধ্য হ'লোঁ কাৰণ ৰাইজ ইতিমধ্যে বহুত ৰাইজ মোৰ কাৰণে ৰৈ আছিলে আৰু নামটো ভুল স্বত্তেও মই মঞ্চলৈ গ'লোঁ আৰু মই তেখেতক তেওঁ গ্ৰীণ ৰুমত নাছিলে দেই ঘোষকগৰাকী গ্ৰীণ ৰুমত নাছিলে তেওঁ কোনোবা এটা ৰাইজৰ মাজৰ সন্মুখৰ ভাগত চাগে আছিলে মই দেখা নাই আৰু মই গমো পোৱা নাই তেওঁ কোন হয় কি কথা আয়োজক আছিলে আৰু কমিটি বিৰাট ভাল কমিটিটো খুব সুন্দৰকৈ আমাক আতিথ্য কৰিছে বা সন্মান জনাইছে ৰাইজো বিৰাট ভাল মাত্ৰ মোৰ অলপমান মনত সেই কথাটো মানে লাগি আছিলে যে কোনগৰাকী ব্যক্তিয়েনো বাৰে বাৰে ইমান ভুলকৈ মোৰ নামটো উচ্চাৰণ কৰি আছে মই এবাৰ মাত্ৰ লগ পাব বিচাৰিছোঁ বাকীখিনি কথা ভিডিঅ'টোৰ জৰিয়তে সকলোৱে দেখিছে আৰু সেইটো মই বুলিয়ে নহয় সকলোৱে হয়তো মনত দুখ পাব যদি নিজৰ নামটো ভুলকৈ প্ৰচাৰ কৰা হয় বা ভুলকৈ উচ্চাৰণ কৰি থকা হয় আৰু বেলেগ একো আচলতে এইটো ইমান ডাঙৰ মই তেখেতেও মানে যেতিয়া মঞ্চত উঠি আহিছে মই তেতিয়াহে তেওঁক গম পাইছোঁ তেওঁ এজন বয়োজ্যেষ্ঠ ব্যক্তি বুলি আৰু ময়ো সৰু হিচাপেই তেখেতক কৈছোঁ আপুনিও মোক ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাই কেৱল মাত্ৰ কোনগৰাকী মানুহে প্ৰতিবাৰ মোৰ নামটো ভুলকৈ উচ্চাৰণ কৰিলে মই সেই মানুহজনকহে লগ পাব বিচাৰিছোঁ তাত মোৰ আৰু ইয়াত একো বেলেগ ধৰণৰ বিতৰ্কলৈ যোৱাৰ কোনো প্ৰৱণতাও নাই বা কাৰোবাক অপমান কৰিবলৈও মোৰ কোনো ধৰণৰ তেনেকুৱা ইচ্ছাকৃত মোৰ একো ধৰণৰ কথা নাছিলে আৰু সেইখিনিয়ে কথা সিমানটোৱে আৰু তাত